প্ৰিয় দৰ্শক, যদি আপোনাৰ দুটা সন্তান আছে তেন্তে এই ভুলটো নকৰিব। তুমি ডাঙৰ আৰু সি সৰু। তুমি বুজিব লাগিব। সৰুৰে পৰা এই কথাটো শুনি শুনি ডাঙৰ শিশুটিৰ ভিতৰৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে। এইটো অভিভাৱকসকলৰ এটা সাধাৰণ অভিযোগ যে ডাঙৰ শিশুটিয়ে বৰকৈ খং কৰিবলৈ লৈছে আৰু হাত উঠাবলৈ আৰম্ভ কৰিছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যাক আপুনি ডাঙৰ বা শ্ৰেষ্ঠ বুলি গণ্য কৰে তেওঁ মাত্ৰ এটা শিশু, নহয়নে? প্ৰতিবাৰে তেওঁৰ পৰা আশা, প্ৰতিবাৰে তেওঁৰ পৰা ত্যাগৰ আশা কিয় কৰে? সৰুটোৰ সকলো ভুল ক্ষমা কৰা হয় আৰু ডাঙৰটোক প্ৰতিটো বেয়া কথাৰ বাবে জগৰীয়া কৰা হয়, যাৰ ফলত তাই বা তাৰ ল'ৰালিকাল ক'ৰবাত হেৰাই যায়। দায়িত্ব আৰু মৰম সন্তানৰ মাজত সমানে দিব লাগে। যদি আপোনাৰ দুটা সন্তান আছে তেন্তে এই সৰু কিন্তু অতি উপযোগী কথা চাৰিটা সাঁচি ৰাখক। নম্বৰ 1, কেতিয়াও এটাক বেছি ভাল বুলি নক'ব। দুয়োকে সমান মৰম, যত্ন আৰু স্বাধীনতা দিয়ক। নম্বৰ 2, যেতিয়া দুয়োজনে খেলিব বা কাজিয়া কৰিব কেতিয়াও কাৰো পক্ষ ল'ব নালাগে। তেওঁলোকৰ সন্মুখত ডাঙৰেও কাজিয়া নকৰিব। নম্বৰ 3, দুয়োৰে কঠোৰ পৰিশ্ৰম আৰু ভাল কামৰ সমানে প্ৰশংসা কৰক। সৰু আৰু ডাঙৰৰ মাজত কেতিয়াও তুলনা নকৰিব। নম্বৰ 4, দুয়োকে শিকাওক যে একেলগে খেলা আৰু সুখী হোৱাটো বেছি গুৰুত্বপূৰ্ণ। তেওঁলোকক ঐক্যৰ শক্তি উপলব্ধি কৰিবলৈ দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো পাব পাৰে। ধন্যবাদ।